আবতৰীয়া বৰষুণ জাক। কথা কংকন বৰ্মন, আবৃত্তি বিৰাজ বল্লভ নাথ। আবতৰীয়া বৰষুণ জাক আজি বহুদিনৰ মূৰত আকৌ আহিল। কিয় নাজানো, যেদিনাই তোমাক দেখোঁ এই আবতৰীয়া বৰষুণ জাকে তোমাৰ প্ৰতি থকা মোৰ অযুত ভালপোৱা আৰু মৰমক অধিক শক্তিশালী কৰি তোলে। এনেকুৱা কিয় হয় নাজানো, মাথো মই এটাই জানো, প্ৰেমে নামানে বয়সৰ ঠিকনা, প্ৰেমে মাথো জানে ভালপোৱাৰ ঠিকনা। তোমাৰ হৃদয়ত থকা মোৰ এই ভালপোৱা অধিক শক্তিশালী হৈ উঠিছে। মোৰ হৃদয়ত তোমাৰ প্ৰেমে খলকনি তুলিছে। কিন্তু কেনেকৈ কওঁ তোমাক, ক'লে বা তুমি কি উত্তৰ দিয়া? এনেবোৰ কথাই মোক বৰ আমনি কৰিছে। সেই আবতৰীয়া বৰষুণ জাকত যে তুমি তোমাৰ কাণৰ ফুলিপাত হেৰুৱাইছিলা, সেই পাতে এতিয়া মোৰ জীৱন লগৰী হৈ আছে। মোৰ হৃদয়ত যেন এতিয়া প্ৰেমৰ জুনুকা বাজিছে। কেৱল তোমাৰ বাবে জানানে, কেৱল তোমাৰ বাবে।